নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু লগতে আগন্তুক নৱবৰ্ষৰ আন্তৰিকতাৰে বহুত শুভেচ্ছা আৰু শুভকামনা জনালো যাতে আগন্তুক বৰ্ষৰ প্ৰতিজন মানুহৰে দিনবিলাক সুন্দৰ আৰু সুখৰ হওক তাৰে কামনা কৰিলো আৰু আজি মই এটা মানে ক'বলৈ গ'লে বহু দিন হ'ল ৰবাব টেঙা খোৱা নাই তাৰ পৰা পথাৰত ভাবিছিলো পথাৰত খামগে বুলি ভাবিছিলো কিন্তু সময়বিলাক মিলাব নোৱাৰিলো সেইটোকে মানে আকৌ আজি ধান শুকুৱাই আছো সেইবাবে বন্ধুজনৰ লগত আজি ৰবাব টেঙা খাম এয়া ৰবাব টেঙা এয়া এতিয়া পাৰিম আমি এইটো পাৰিলো তাৰ পাছত এয়া দিন কাৰোবাৰ পিকনিক কাৰোবাৰ গাৰ্লফ্ৰেণ্ড কাৰোবাৰ কৰ্ম আৰু মোৰ এইফালে ধান মেলি থৈছো ধান শুকুৱাই আছো উপায় নাই ইয়াত কই বেদনা লাগেনে ঐ জানমনি তাৰ পাছত এয়া কলাপাত কাটিম আৰু ইমান গৰমত মানে এয়া খোৱা ৰবাব টেঙা খোৱা আমেজেই বেলেগ হয়তো যিবিলাকে এনেকৈ ৰবাব টেঙা খায় সেইবিলাকে গম পাইছে এয়া কলাপাত কাটি ললো তাৰপৰা এতিয়া আমি ৰবাব টেঙা খাম এফালে ধান শুকুৱাই আছো কুকুৰা আহিব খেদিব লাগিব এয়া আমাৰ জিনটোৱে কাটি আছে ৰবাব টেঙা আৰু আমি এয়া ধান শুকুৱাই আমি ৰবাব টেঙা খাম তুৰঙা বগা দুগাল এ মইনা সুমাকি খাবলৈ বুজিছে কলাপাত খিলা ফটা বয়ত কষ্ট হৈছে এয়া চাওক এয়া আমাৰ মাজনীয়ে ধান মানে বস্তাত ভৰাই আছে এয়া খাব লাগিব কেইদিনমানৰ পাছত এটাই কথা মানে যিমান সময় ধানখিনি ৰখি থাকিলেও সিমান সময় মানে মায়ে গালি পাৰিয়ে আছে বোলে আজি তাৰিখত বোৱাৰীজনী আনি দিব পৰা নাই চা আজি মই বুঢ়ী মানুহজনীয়ে কাম কৰিব লগা হৈছে বোলে এনেকৈ কৈছে এয়া কপাল নহয় চোতাল কি কৰিবা উপায়তো নাই এয়া ধান চান শুকুৱাই মানে ৰেডি হ'ব তাৰ পৰা বনামগে তাৰ পৰা মানে নতুন ধানৰ এসাঁজ খাম আৰু যিহেতু আমাৰ খোৱা বুলি কয় খাব লাগিব সকলোৱে মিলি আজিৰ দিনটো বিশেষকৈ এনেকৈ পাৰ কৰালো যাতে আৰু এটা দিন সুন্দৰকৈ পাৰ কৰিব পাৰোঁ আৰু আপোনালোকৰ সকলোৱে দিনবিলাক মানে সুন্দৰকৈ পাৰ হওক সুখৰ হওক তাৰে কামনাৰে আজিলৈ ভিডিঅ'টো সামৰিছোঁ কিছু এনেই সৰু সুৰাকৈ ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ আপোনালোকে কেনে পায় জনাবলৈ নাপাহৰিব ধন্যবাদ।